নমস্কাৰ, মই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই অসমীয়া পেডাগজিৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। আপোনালোকে চাব, ইয়াত দিয়া প্ৰশ্নকেইটা আগন্তুক পৰীক্ষাৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। আপোনালোকে ভালকৈ অপশ্যনবোৰ চাই পিনি উত্তৰবোৰ কৰিব। 1 নম্বৰ, শিকাৰুক যেতিয়া বানান আৰু বিৰাম চিহ্ন উন্নত কৰিবলৈ শিকোৱা হয় তেতিয়া সিহঁতৰ উত্তৰ অপশ্যন 2 শুদ্ধতা বা নিখুঁততা উন্নত হয়। 92, ভাষাৰ শ্ৰেণী এটাত সংগঠনবাদৰ অৰ্থ হৈছে। ইয়াৰ উত্তৰ অপশ্যন 3 শুদ্ধ। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বোধ গঠন কৰে আৰু বিভিন্ন অভিজ্ঞতাৰ মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষা দক্ষতাৰে প্ৰতিফলিত কৰে। কুৱেশ্যন নম্বৰ 93, ভাৰতৰ আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰত্যাহ্বান হিচাপে ধৰা নহয়? ইয়াত হৈছে অপশ্যন 1 শুদ্ধ। এই বিষয়ে মানুহৰ অজ্ঞতা, ইয়াক প্ৰত্যাহ্বান হিচাপে ধৰা নহয়। 94, ভাষা আহৰণ হৈছে, ইয়াৰ উত্তৰ হৈছে অপশ্যন 4 মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ 95, ভাষা শিক্ষক এজনে লিখন দক্ষতা কেনেদৰে শিকাব পাৰে? ইয়াৰ উত্তৰ হৈছে অপশ্যন 3 মগজুত চিন্তাৰ খোৰাক যোগোৱাৰ ধাৰণাৰে আৰু শিকাৰুক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি এনেকৈ এজন শিক্ষকে লিখন দক্ষতা বৃদ্ধি কৰিব পাৰে। 96, ভাষা এটা সলসলীয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায়? উত্তৰ, কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি। আপোনালোকক এটা কথা কওঁ, আপোনালোকে অকল উত্তৰটো চাই নথব, বাকীবোৰ অপশ্যনো পঢ়ি চাব, তেতিয়াহে আপোনালোকে ভালকৈ কেলে এইটো উত্তৰ হ'ল গম পাব আৰু পৰীক্ষাত শুদ্ধকৈ কৰিব পাৰিব। 97, এটা ভাষা শিকোৱাৰ ফলপ্ৰসূ পাঠ এটা আৰম্ভণি হয়। ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ, উত্তৰ অপশ্যন 2 শুদ্ধ। সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্ৰ ছাত্ৰীক কাৰ্য দি অনুপ্ৰাণিত কৰি। 98, নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ হৈছে, উত্তৰ অপশ্যন 2 এক নিৰ্দেশমূলক কাৰ্য। 99, ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত? ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ, 3টো শুদ্ধ একত্ৰিত ধৰণেৰে, কিন্তু আপোনালোকে বাকী অপশ্যনবোৰো ভালকৈ মন কৰিব। 100, ভাষা শিকাৰ প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীয়ে উচ্চাৰণ কৰোঁতে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে। এই অৱস্থাটো কেনেকৈ অতিক্ৰম কৰিব পৰা যাব? যিহেতু ভাষা শিকাৰ প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীয়ে উচ্চাৰণত আত্মবিশ্বাসৰ অভাৱ হৈছে, গতিকে আমি অপশ্যন 2টো কৰিব পাৰোঁ। নাট্য কাৰ্যৰ মাজেৰে এনে কাৰ্য দিব লাগে য'ত শিশুহঁতে ইটোৱে সিটোৰ লগত কথা পাতে। শিশুসকল য'ত এক্টিভ থাকে তাতে শিকিব পাৰে। 101 নম্বৰ, প্ৰশ্নকাকত এখন প্ৰস্তুত কৰাৰ পাছত শিক্ষকজনে পৰীক্ষণ উদ্দেশ্যত চকু ফুৰাইছে। প্ৰশ্নকাকতখন মূলতঃ কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে? প্ৰশ্নকাকতৰ উদ্দেশ্যবোৰ আমি মন কৰিলে উত্তৰটো 4টো শুদ্ধ হ'ব, বৈধতা, কাৰণ বৈধতা প্ৰশ্নকাকতখনৰ এটা প্ৰধান উদ্দেশ্য। 102, তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয়? ইয়াত লক্ষণ নহয় বুলি কৈছে, গতিকে উত্তৰটো হ'ব অপশ্যন 2 বানানৰ সামঞ্জস্যত অসুবিধা, কাৰণ বাকীকেইটা পঠনৰ ক্ষেত্ৰত থকা অসুবিধা হয়। 103 নম্বৰ, ভাষাৰ প্ৰকৃতি সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ নহয়? ইয়াতো শুদ্ধ নহয় বুলিয়ে কৈছে, গতিকে উত্তৰটো যদি আমি অপশ্যন চাওঁ, 3 শুদ্ধ। ভাষাই সৰলৰ পৰা জটিললৈ গতি কৰে। 104 নম্বৰ, তলত দিয়া কোনটো শ্ৰেণীকোঠাৰ অনুশীলনে ভাষাৰ মৌখিক ক্ষমতা বিকাশক্ষম কৰি তোলে? ইয়াৰ যদি আমি অপশ্যন চাওঁ, উত্তৰ 4টো শুদ্ধ। প্ৰিয় কাহিনী একোটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা, মানে ইয়াত আপোনাৰ ৰোল প্লে কৰিব দিব পাৰে। 105 নম্বৰ, দ্ৰুত পঠনৰ উদ্দেশ্য কি? দ্ৰুত পঠনৰ উদ্দেশ্য হৈছে অপশ্যন 2 নিৰ্দিষ্ট বিষয় বৰ্ণন জনা। কুৱেশ্যন 121, প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ আৰু কথন দক্ষতা বৃদ্ধিৰ কাৰণে তলত উল্লেখ কৰা কোনটো কৌশল আটাইতকৈ উপযোগী? অপশ্যন গোটেইকেইটা পঢ়ি চাব, তেতিয়া উত্তৰটো হ'ব অপশ্যন 4 অভিনয় তথা চৰিত্ৰায়ন আৰু কথোপকথন। আপোনালোকে অপশ্যনকেইটা কিন্তু পঢ়িব। 122, ভাষাত নিদানমূলক বা উপচাৰাত্মক শিক্ষণৰ উদ্দেশ্য কি? ইয়াৰ অপশ্যন হৈছে 4 ওপৰত উল্লেখ কৰা গোটেইকেইটা। ছাত্ৰ ছাত্ৰীৰ আৰম্ভণি পৰ্যায়ৰ ভুলবোৰ শুধৰোৱা, জ্ঞানৰ লগত জড়িত ভুলবোৰ শুধৰোৱা, ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰা। 123, ভাষাৰ সাধাৰণ জ্ঞান তথা বোধ বিচাৰ মূল্যায়ন কৰিবৰ কাৰণে কেনেধৰণৰ প্ৰশ্ন আটাইতকৈ উপযুক্ত? উত্তৰ অপশ্যন এ অতি চমু উত্তৰৰ প্ৰশ্ন। 124, ভাষা শিকাৰ সহজাত প্ৰবৃত্তি শিশুবোৰে জন্মতে লৈ আহে,
এই উক্তিটো কোনজন ভাষাবিদৰ? আমি এই ভাষাবিদকেইজনৰ বিষয়েও জানিব লাগে। জি পিয়াজে, চমস্কি, ভাইগটস্কি, পাভলভ, এই গোটেইকেইজনৰ বিষয়ে আমি ভালকৈ পঢ়ি ল'ব লাগে, তেতিয়াহে উত্তৰবোৰ কৰিব পাৰিম। এইটো হৈছে উত্তৰ অপশ্যন 2 চমস্কি। তোমাৰ অঞ্চললৈ এজনী ছোৱালী হিন্দী ভাষা বলয়ৰ আহি তোমাৰ ভাষাটো ব্যৱহাৰ কৰোঁতে ভুল কৰিছে। এই ক্ষেত্ৰত এগৰাকী ভাষাৰ শিক্ষক হিচাপে তলত দিয়া কোনটো উক্তিক তুমি শুদ্ধ বুলি বিবেচনা কৰিবা? উত্তৰ অপশ্যন 2, তাইৰ ভাষাটো ব্যৱহাৰ কৰাৰ আৰু বেছি সুযোগ দিব লাগিব, মানে তেওঁক ভাষাটো ব্যৱহাৰ কৰিবলৈ আৰু সুযোগ দিব লাগিব। কুৱেশ্যন নম্বৰ 126, তলত দিয়া উদ্দেশ্যবোৰৰ কোনটোৰ কাৰণে ভাষা শিকাৰ আৱশ্যকতা নাই? ইয়াৰ অপশ্যন 2টো শুদ্ধ, ভাষাবোধ আয়ত্ত কৰিবলৈ। 127, ভাষাৰ সন্দৰ্ভত ৰচনাত্মক ধৰণৰ পৰীক্ষাৰ সুবিধা তলত দিয়া কোনটো? ইয়াৰ যদি অপশ্যনবোৰ চাওঁ, অপশ্যন 1 শুদ্ধ। ই শিশু এটাৰ চিন্তাক শৃংখলাবদ্ধ কৰি লিখিত ভাষাত প্ৰকাশ কৰাৰ ক্ষমতা মূল্যায়নত সহায় কৰে। 128, বিশেষভাৱে সক্ষম তথা দিব্যাংগ শিশুৰ লিখন দক্ষতা অনুশীলনত প্ৰয়োজন হয়। ইয়াৰ উত্তৰ হ'ব অপশ্যন 3 শুদ্ধ শব্দ সম্ভাৰৰ ব্যৱহাৰৰ। কুৱেশ্যন নম্বৰ 129, ভাষাৰ নিৰন্তৰ আৰু সৰ্বাত্মক মূল্যায়নৰ কাৰণে তলত উল্লেখ কৰা কোনটোত গুৰুত্ব দিয়া উচিত? ভাষাৰ নিৰন্তৰ আৰু সৰ্বাত্মক মূল্যায়নৰ কাৰণে অপশ্যন 4টো শুদ্ধ হ'ব, বিভিন্ন প্ৰসংগত ভাষাটো ব্যৱহাৰ কৰিব পৰাৰ ক্ষমতা। 130, বহুভাষিকতা হৈছে অপশ্যন 3টো শুদ্ধ, ভাষা শিকনৰ কাৰণে এক গুৰুত্বপূৰ্ণ উৎস। 131, ভাষাৰ প্ৰাথমিক ৰূপটো কি? ভাষাৰ প্ৰাথমিক ৰূপ হৈছে অপশ্যন 1 সংকেত ভাষা। 132, প্ৰাথমিক পৰ্যায়ত সাধু আৰু পদ্যৰ ক্ষেত্ৰত কোনটো দিশ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি তুমি বিবেচনা কৰিবা? ইয়াৰ যদি অপশ্যনবোৰ চাওঁ, উত্তৰ 2টো শুদ্ধ, সাধু আৰু পদ্যবোৰ শব্দ সম্ভাৰত সমৃদ্ধ হোৱা উচিত। 133, ভাষাৰ ব্যাকৰণ শিক্ষাই তলৰ কোনটো উন্নত কৰাত সহায় কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ শুদ্ধতা, যাক একুৰেচি বুলি কোৱা হয়। 134, তলত দিয়া কোনটো লিখন প্ৰথাৰ অন্তৰ্ভুক্ত? উত্তৰ অপশ্যন 3 বিৰাম চিহ্নৰ শুদ্ধ প্ৰয়োগ। 135, ভাষা মূল্যায়নৰ মুখ্য উদ্দেশ্য? ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ, উত্তৰ 4টো শুদ্ধ, শিকন অন্তৰ চিহ্নিত কৰি তাৰ নিদান বা উপচাৰৰ ব্যৱস্থা কৰা। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।